আপোনালোকক ধন্যবাদ যাচিছোঁ। আজি এই মচলপুৰ বুলি ঠাইত এটা আজি আমি জেনেৰেল মিটিং এটা পাতিছোঁ। উদ্দেশ্যটো হ'ল দুৱাৰ অঞ্চল ৰাজ্য গঠনৰ সাপেক্ষে আমি এটা দৃষ্টি কমিটি গঠন কৰিছোঁ আৰু এই দৃষ্টি কমিটিৰ নাম হৈছে বানচিকা দুৱাৰ দৃষ্টি কমিটি বুলি। আমাৰ এই এলেকাটো ক'ব গ'লে দুৱাৰ অঞ্চল এটা আমি নামাকৰণেৰে ৰাজ্য বিচাৰি আছোঁ। সেই দুৱাৰ অঞ্চলত 18টা দুৱাৰৰ ভিতৰত এই বানচিকা দুৱাৰ এটা দৃষ্টি কমিটি। তাৰ এইটো ক'ব গ'লে আপোনালোকে এইফালে চান্দ্ৰুপ জংকাৰৰ পৰা যোনটো ভূটানৰ পৰা অহা যোৱা আমাৰ ভাৰতৰ লগত অহা যোৱা এটা দুৱাৰ আছিলে, সেই এলেকাটো গোটেই এলেকাটো বানচিকা দুৱাৰ বুলি কয়। তো আমি পৰৱৰ্তী টাইমত চিডলি দুৱাৰ গঠন কৰি আহিলোঁ, আজি ছেকেণ্ড টাইম। আৰু আমি বহুত আনন্দিত হৈছোঁ যে ইয়াৰ মানুহবিলাক এই কনচেপ্টটো বুজি পাইছে যে বাস্তৱতে আমি কি আমাৰ যোনটো নীতি সেইটো সঁচা অৰ্থত বাস্তৱ হ'ব যাই আছে। সেই মৰ্মে আমি ইয়াৰ মানুহবিলাকৰ লগত আগৰ পৰাই কথা পাতি আছিলোঁ। তো ইয়াৰ মানুহবিলাক বুজি পাইছে। তো আজি সেই মৰ্মে আজি এই দৃষ্টি কমিটিটো বানচিকা দুৱাৰ দৃষ্টি কমিটি বুলি আমি ইয়াতে গঠন কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত আমি বেলেগ বেলেগ দুৱাৰবিলাকত যাম। যেনেকৈ কৈছোঁৱেই মই আগতে 18টা দুৱাৰ্ছ আছে, সেই গোটেই এলেকাটো আমি দৃষ্টি কমিটিটো বা দুৱাৰ্ছ এলেকা যোনটো আছে সেই এলেকাবোৰত আমি দৃষ্টি কমিটিটো গঠন কৰি যাম। গোটেই দুৱাৰ মিলি পেলাই 18টা দুৱাৰ আছে। এইটো আপোনাৰ তিষ্টাৰ পৰা ষ্টাৰ্ট হয়, তাৰপিছত ফ্ৰণ্টিয়াৰ ট্ৰেক শদিয়ালৈকে সেইটো ষ্টাৰ্ট হয়, সেইটো শেষ হৈ যায়। তাৰপিছতে মাজতে আমি বালিপাৰা ট্ৰেক যোনটো নেকি তিব্বতলৈকে অহা যোৱা কৰা যোনটো ট্ৰেক আছিলে, সেইফালে 4টা দুৱাৰ আছে, মোটামুটি 22টা দুৱাৰ। সেই গোটেই দুৱাৰটোক লৈ পেলাই আমি এটা নমেনক্লেচাৰ ৰাখিছোঁ বা সেই এলেকাটো আমি জানো বা আমাৰ হিষ্ট্ৰী বেকগ্ৰাউণ্ড বা যোনটো আমি ডিমাণ্ড কৰিব যাই আছোঁ বা ডিমাণ্ড দিছোঁ সেইটো লিগেল হয়, লেজিটিমেট ডিমাণ্ড হয়। সেইটো আচলতে গোটেই অসম, ভাৰত, ভূটান চবৰ তাতে খবৰ হৈ গৈছে, কিয়নো এইটো প্ৰমাণিত হৈ গৈছে। এই এলেকাটো কোনোদিনো অসমৰ বা ভাৰতৰ বা কোচবিহাৰৰ লগত কোনোদিনো অন্তৰ্ভুক্ত নাছিলে। আপোনালোকে হয়তো জানিব পাৰে, মই যোৱাবাৰতো কৈছোঁ, কোচবিহাৰ মাৰ্জাৰ এগ্ৰিমেণ্ট 1949। ঠিক আমাৰ দুৱাৰ্ছ এলেকাটো এই 18টা দুৱাৰটো 1949ত মাৰ্জাৰ এগ্ৰিমেণ্ট হৈছে। কিন্তু আমাৰ কপাল বেয়া আছিল বা দুৰ্ভাগ্যক্ৰমে এই এলেকাৰ পৰা কোনো প্ৰতিনিধি নাছিলে। সেইকাৰণে সেই এলেকাটো ভূটানে ভাৰতক সমজাই দিয়াৰ পিছত এই এলেকাটো এতিয়ালৈকে পাৰ্পিচুৱেল এগ্ৰিমেণ্ট বুলি কয়, সেইটো কণ্টিনিউ, সেইটো কেতিয়াও শেষ নহয়। এই এলেকা 18টা দুৱাৰটো লৈ পেলাই 1949ত জৱাহৰলাল নেহৰুৰ নেতৃত্ব প্ৰধানমন্ত্ৰী থকা সময়ত মাৰ্জাৰ এগ্ৰিমেণ্ট হৈছিলে। তাৰ আপোনালোকে নিশ্চয় বুজি পাইছে, কোচবিহাৰ এটা মাৰ্জাৰ হৈছে। এইফালে আমাৰ এতিয়া যিবিলাক কামতাপুৰ বা কোচবিহাৰ ৰাজ্য বিচাৰি আছে, সিহঁতে ক্লেইম কৰি আছে যে এলেকাটো চিৰাং, বঙাইগাঁও, কোকৰাঝাৰ, বাক্সা সেইবিলাক এলেকা বোলে কামতাপুৰৰ আছিলে। আমি কৈছোঁ নহয়, যদি কামতাপুৰৰ কোচবিহাৰৰ আণ্ডাৰত হ'লে হয় তেতিয়াহ'লে মাৰ্জাৰ দুটা কৰিবলগীয়া কোনো কথা নাই। 1949ত 2টা মাৰ্জাৰ হৈছে, কোচবিহাৰ মাৰ্জাৰ, প্ৰিন্সলি ষ্টেট, আমাৰ দুৱাৰ্ছ এলেকাত মাৰ্জাৰ হৈছে। সেই অনুযায়ী এইটো ক্লিয়াৰ হৈছে যে এই এলেকাটো এক্সক্লুডেড এৰিয়া আছিলে, এই 18টা দুৱাৰ্ছ এলেকাটো। তাৰপিছত ইয়াতে গোটেই এলেকাটো বেছিকৈ বসবাস কৰা মানুহবিলাক ট্ৰাইবেল মানুহে আছিলে। সেইটো পৰৱৰ্তী সময়ত পলিটিকেল কনস্পিৰি বা আপুনি ক'ব পাৰে সেইটো গোটেই বস্তুটো আনডেভেলপ এই এলেকাটো আছিলে। তাৰপিছত মেইনলেণ্ডৰ পৰা সেই এলেকাটো কোনো সময় কোনো সময়তে এই এলেকাটো ডেভেলপমেণ্টৰ বা স্কিম বা তেনেকুৱা কোনো সুবিধাৰ পৰা বঞ্চিত আছিলে। সেইকাৰণে আমি ভাবিছোঁ যেনেকৈ মেইনলেণ্ডবিলাক ডেভেলপ হৈ আছে, গুৱাহাটী, আপোনাৰ তেজপুৰ বা আপোনালোকে বঙাইগাঁও, কোকৰাঝাৰ টাউন যেনেকৈ ডেভেলপবিলাক হৈ আছে, ঠিক তেনেকৈ এক্সক্লুডেড এৰিয়া এই এলেকাও ডেভেলপ হ'ব লাগে। লগতে এই যে আমাৰ হিষ্ট্ৰী বেকগ্ৰাউণ্ড 1864 পৰা যে আমাৰ এই এলেকাটো যে দুৱাৰ অঞ্চল এলেকা, এই এলেকাটো আমাক গোটাই দিব লাগে। ইয়াৰ প্ৰশাসন, ইয়াৰ গোটেই এডমিনিষ্ট্ৰেটিভ যিখিনি চোৱা চিতা আমাৰ নিজৰ হাততে যেন থাকে, সেইটোৰ কাৰণে আমি ডিমাণ্ড দিছোঁ। আৰু ভাৰতবৰ্ষ নিশ্চয়, ভাৰত গভৰ্ণমেণ্ট নিশ্চয় শুনিব। আৰু মেছেজ অলৰেডি গুচি গৈছে। আমি পূৰা হিষ্ট্ৰী বেকগ্ৰাউণ্ড লৈ পেলাই আমি 100% যে এই ডিমাণ্ডক কোনোদিনো নাকচ কৰিব পৰা ভাৰত চৰকাৰ বা অসম চৰকাৰৰ হাতত নাই।
আমি এতিয়া জাষ্ট ষ্টাৰ্টিং কৰি আছোঁ, মানে প্ৰথমতে আমি সাংগঠনিক আমাৰ মানুহবিলাকক বুজাব চেষ্টা কৰি আছোঁ। কিয়নো আমাৰ মানুহ যেতিয়া বুজি উঠিব, মেমৰেণ্ডাম দিয়াটো ডাঙৰ কথা নহয়, সেইটো আমি দিল্লীলৈকে লৈ যাম। আমি চিন্তা কৰিছোঁ অহা উইণ্টাৰ ছিজনৰ পাৰ্লামেণ্ট ছেশ্যনৰ আগত আমি মেমৰেণ্ডাম সহকাৰে দিল্লী গুচি যাম। মেমৰেণ্ডাম আমি দিল্লীত ছাবমিট দিম। ইয়াতে গোটেই জাতি ভাষা মাতৃভূমি ইয়াৰ যিবিলাক মানে স্পিকিং ধৰ্মীয় সংখ্যালঘু যিবিলাক গোটেই আছে, এই দল সংগঠনত অন্তৰ্ভুক্তি হ'ব পাৰিব। সেইকাৰণে আমাৰ দলৰ নামত দিছে দুৱাৰাঞ্চল জন পৰিসংগম। ইয়াতে কোনো জাতি ভেদ নাই। ইয়াতে যিখিনি জাতি কমিউনিটিৰ মানুহ ববা কৰি আছে সবক লৈ পেলাই আমি আগবাঢ়ি আছোঁ। আৰু আমি 100% আশাবাদী অহা উইণ্টাৰ ছিজন পাৰ্লামেণ্ট ছেশ্যনৰ আগে আমি দিল্লীত মেমৰেণ্ডাম ছাবমিট কৰিম। বড়োলেণ্ড ষ্টেট ডিমাণ্ড ক'ত আছে? বড়োলেণ্ড ষ্টেট ডিমাণ্ডটো ফাইনেল সলিউশ্যন কম্প্ৰিহেনচিভ হৈ পেলাই শেষেই হ'ল। দাবী উত্থাপন কৰি আছে। সেইকাৰণে আমি বুজাই আছোঁ যে এইটো বাস্তৱত কেতিয়াও পৰিণত নহ'ব। কিয়নো আমি কিছুমান ৰেফাৰেঞ্চ লৈও কৈ আছোঁ, আমাৰ মানুহক বুজাব চেষ্টা কৰি আছোঁ, বুজিও পাইছে। আপোনালোকে চাওক, এই এক্সক্লুডেড এৰিয়া বা 6th শিডিউল এৰিয়া, 5th মানে শিডিউল এৰিয়া, আপোনালোকে চাওক নৰ্থ ইষ্টৰ যিখিনি ৰাজ্য গঠন হৈছে 1971ত ৰিঅৰ্গেনাইজ হৈছে, ঠিক আছে। আপোনালোকে মেঘালয়টো চাওক, তাতে 6th শিডিউল 3টা আছে, গাৰো হিলছ, জয়ন্তীয়া হিলছ, খাচী হিলছ। তাহাঁতে নিজৰ জাতি কমিউনিটিটো বাদ দি আলোচনা কৰি আমাৰ জাতীয় উদ্দেশ্য মানে হেৰিবিলাক অলপ মানে হেৰি কৰি পেলাই সিহঁতে থল পেলাই সিহঁতে নামাকৰণটো লৈছে। 3টা কাউন্সিল মিলি পেলাই আলোচনা কৰি টেবল টক কৰি পেলাই মেঘালয়। সেই কথাকে আমি আমাৰ বড়ো মানুহক বুজাব মানে গৈ আছোঁ যে আমাৰ 6th শিডিউল ন' ডাউট এই ট্ৰাইবেল BTC এলেকাটো 2003ত সংবিধানত সোমাইছে, কিন্তু 6th শিডিউলতহে সোমাইছে। কিন্তু এটা জাতি কমিউনিটি বেচিছত মানে নৰ্থ ইষ্টৰ পৰা মানে যিখিনি ৰিঅৰ্গেনাইজ হৈছে আমি দেখা নাই। আপোনালোকে চাব মিজোৰামৰ ভিতৰত 3টা কাউন্সিল আছে, লাই, মাৰা আৰু লুচাই হিলছ। সিহঁতে এই 3টা মিলি পেলাই টেবল টক কৰি পেলাই বহি পেলাই সিহঁতে নামাকৰণ দিছে মিজোৰাম। মণিপুৰৰ ছেম, মণিপুৰৰ আপুনি চাওক 6th শিডিউল এৰিয়াটো, তাতে আছে হেৰি উক্ৰুল, তামিলনাং, তেনেকৈ 6th শিডিউলবিলাক থাকি আছে। এতিয়া যদি আমি বড়োলেণ্ডটো কণ্টিনিউ কৰোঁ, সেইটো ডিনাউন্স কৰা হ'ব। নিজে যে 6th শিডিউলটো ৰক্ষা কবচ পাইছে, ট্ৰাইবেলবিলাকৰ মাটি বাৰী কিনা বেচা ৰক্ষা কবচ, সেইবিলাক বড়োলেণ্ড কনচেপ্টত যদি আমি কণ্টিনিউ কৰোঁ, এই বস্তুটো আমি নিজে আমাক 6th শিডিউলটো নালাগে বুলি ডিনাউন্স কৰা হ'ব। সেইকাৰণে মেঘালয়ৰ মানুহবিলাক চালাক, সিহঁতে আলোচনা কৰি পেলাই গোটেই 6th শিডিউলটো আপাতত থৈ পেলাই সিহঁতে নমেনক্লেচাৰটো ইন জেনেৰেল লৈ পেলাই যে ভাৰতবৰ্ষই সেইটো একচেপ্ট কৰিব পাৰে মেঘালয় বুলি নামাকৰণ ৰাখিছে, একচেপ্ট হৈছে। সিহঁতে প্ৰথমতে পাইছে অট'নমাছ ষ্টেট 1970ত, 2 বছৰৰ পিছতে সিহঁতে পূৰ্ণাংগ ফুল ফ্লেজেড ষ্টেট পাইছে। আজিলৈকে আছে এক্সিষ্টিং যিবিলাক 6th শিডিউল আছে এতিয়ালৈকে। সেই কথাকে আমি বড়ো মানুহক বুজাই আছোঁ। আপোনালোকে যি পাইছে BTC BTR সেইটো এংশিও নষ্ট নহয়, কিন্তু যদি দুৱাৰ অঞ্চলটি আমাৰ হিষ্ট্ৰিক বেকগ্ৰাউণ্ডত যিখিনি আমাৰ মানে লিগেচি আছে সেই নামাকৰণ দি গ'লে আপোনাৰ BTCও থাকিব, BTRও থাকিব। আৰু শংকোচ নদীৰ সেইফালে আমি 6th শিডিউল এটা কাউন্সিল গঠন কৰিম বুলি ভাবিছোঁ। সেইটো এলেকাত 2টা কাউন্সিলো ইয়াতে মানে চিকিউৰ্ড হৈ থাকিব। ইয়াতে বড়ো মানুহৰ কোনো ভয় কৰিবলগীয়া কোনো কথা নাই।